ভাল লাগে বহুত আহি এটা প্ৰথম পুৰস্কাৰ আছে আমাৰ কিয়া কেৰেঞ্চ এখন আপোনালোকৰ সন্মুখতে আছে নমস্কাৰ দৰ্শক বন্ধু ভিন্ন সাদৰ ইউটিউব চেনেল আছামিজ ব্লগৰ মজিয়াত মই মহিবুলে আপোনালোকক স্বাগতম জনাইছোঁ দৰ্শক বন্ধুসকল আপোনালোকে নিশ্চয় জানে এই চেনেলৰ জৰিয়তে মই আপোনালোকক ভিন ভিন সময়ত ভিন ভিন ঠাইৰ আৰু অনুষ্ঠানৰ সোৱাদ দিওঁ হয় থাম্বনেল চাই আপুনি নিশ্চয় ধৰিব পাৰিছে যে আজি আপোনালোকক আমি কেওটকুচিত অনুষ্ঠিত হৈ থকা শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱলৈ লৈ আহিছোঁ বৰপেটা চহৰৰ দক্ষিণ পূব দিশত অৱস্থিত কেওটকুচি চকৰ সমীপৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত সাদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমেৰে অনুষ্ঠিত হৈ আছে শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱ 15 অক্টোবৰ শনিবাৰে এই মহোৎসৱৰ সামৰণি পৰিব আমি এতিয়া মূল দ্বাৰেৰে মহোৎসৱস্থলীত প্ৰৱেশ কৰি আছোঁ মহোৎসৱস্থলীৰ প্ৰৱেশদ্বাৰৰ দুয়োকাষে আছে দুটাকৈ বিয়াগুম জেলেপীৰ দোকান ভিন ভিন দোকান পোহৰৰ লগতে সেলফি স্পট এই মেলাৰ অন্যতম আকৰ্ষণ ইয়াত যথেষ্ট দৰ্শকৰ সমাগম হৈছে আমি দৰ্শনাৰ্থীৰ অনুভৱ জানিবলৈ প্ৰয়াস কৰিম ভালে লাগিছে বহুত মানুহ আৰু এইটো প্ৰত্যেক বছৰ হয়তো বহুত ডাঙৰ হয় আপোনালোকে আহিব ভাল লাগে বহুত আহি বহুত ভাল লাগিছে আপোনালোকে আহি বহুত ভাল কৰিছে ধন্যবাদ দিছোঁ তাৰ কাৰণে আপোনালোকে অহাৰ বাবে আৰু নেক্সট অহা বছৰৰ কাৰণে আহিব বুলি আশা ৰাখিছোঁ এতিয়া আমি এই অনুষ্ঠানৰ মধ্যমণি স্বৰূপ কেওটকুচিৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ বহিভাগৰ দৃশ্য দেখুৱাম এয়া চাওক কিদৰে মন্দিৰত ভক্তৰ সমাগম হৈছে আয়োজক সমিতিৰ পৰা আমি এই পূজা সম্পৰ্কে জানিব বিচাৰিম আমাৰ এই মহালক্ষ্মী পূজা মহোৎসৱ 1937 চনৰ পৰা এই বছৰ 86 বছৰ অতিক্ৰম কৰিছে এইবাৰ 86 সংখ্যক শ্ৰী শ্ৰী মহালক্ষ্মী পূজা মহোৎসৱ আমাৰ এই মহোৎসৱটিক একতা সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক মিলন তীৰ্থলৈ পৰিগণিত হৈছে আৰু বিশেষকৈ আমাৰ মহোৎসৱৰ সাংস্কৃতিক দিশত বেছি গুৰুত্ব আৰোপ কৰা হয় এইবেলি স্বচ্ছতা আৰু সেউজ কেওটকুচি সেউজ পূজাৰ ক্ষেত্ৰতো আমি বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ এইবেলি আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ ভিতৰত আছে আমাৰ পুৰণি সংস্কৃতি পুতলা নাচ ঢুলীয়া আদি আছে তাৰোপৰি আমাৰ উদীয়মান শিল্পী তথা নিমন্ত্ৰিত শিল্পীৰ বহুতো অনুষ্ঠান আছে মন্দিৰৰ কাষতে আছে পূজা উপলক্ষে আয়োজিত উপহাৰ কুপনৰ কাউণ্টাৰ এইবাৰ আমাৰ 86 সংখ্যক শ্ৰী শ্ৰী মহালক্ষ্মী পূজা মহোৎসৱত 18 সংখ্যক উপহাৰ কুপন খেল এখন আছে আৰু ইয়াৰ যি লাভাংশ আহে যিখিনি আমাৰ লাভ হয় এই লাভখিনি আমি মন্দিৰ নিৰ্মাণত বিশেষকৈ খৰচ কৰা যায় আৰু ইয়াতে এটা এনেকুৱা অতিথিশালা বৰ্তমান বনাই থকা হৈছে যিটো আমি পৰ্যটন ক্ষেত্ৰ বুলি আমি ক'ব বিচাৰোঁ য'ত নেকি ধৰ্মীয় পুথিভঁৰাল বা সংগ্ৰহালয় এই ধৰণৰ বস্তু থাকিব আমাৰ প্ৰথম পুৰস্কাৰ আছে আমাৰ কিয়া কেৰেঞ্চ এখন আপোনালোকৰ সন্মুখতে আছে আৰু এটা কাউণ্টাৰ আছে তাতো আমাৰ 3খন গাড়ী আছে আমাৰ দ্বিতীয় পুৰস্কাৰ আছে টাটা এল্ট্ৰছ এখন তৃতীয় পুৰস্কাৰ আছে মাৰুতি এক্সপ্ৰেছো এখন চতুৰ্থ পুৰস্কাৰ আমাৰ মাৰুতি অল্টো এখন পঞ্চম পুৰস্কাৰ মাৰুতি অল্টো এখন আৰু 3খন বাইক আৰু এই খেলখন 15 অক্টোবৰত নিশা 10 বজাত অনুষ্ঠিত হ'ব আপোনালোকে উপহাৰ কুপনৰ ফলাফল আমাৰ ফেচবুক একাউণ্টত পাব অসমীয়া প্ৰতিদিন খবৰ কাগজত 17 তাৰিখে পাব এইবাৰ উপহাৰ কুপনৰ টিকটৰ হাল 100 টকা প্ৰতিখনত আৰু সৰ্বমুঠ আমাৰ 60,000 কুপন আছে মূল মহোৎসৱৰ প্ৰস্থান দ্বাৰেৰে প্ৰস্থান কৰিলে আপোনালোকে প্ৰৱেশ কৰিব আনন্দ মেলাথলীত ইয়াত শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে আনন্দ লভিব পৰাকৈ বিভিন্ন সমল উপলব্ধ লক্ষ্মী পূজা মহোৎসৱৰ আজিৰ অনুষ্ঠানৰ অন্যতম আকৰ্ষণ টিহুৰ মাখি বাহাৰ পল্লৱী পাপেট থিয়েটাৰৰ দ্বাৰা পুতলা নাচ প্ৰদৰ্শন আহক এই অনুষ্ঠানৰ কেতবোৰ দৃশ্য উপভোগ কৰোঁ এয়া চাওক কিদৰে লোকাৰণ্য হৈ পৰিছে মহোৎসৱৰ পেণ্ডেল শ্রেষ্ঠ ধর্মমূলক কাজ এ হল দানবীয়তা হরিশ্চন্দ্র
যোৱা ৰাস্তাৰে কেনেদৰে তুমি কাটি বিক্ৰী কৰিবা মই তোমাক বিক্ৰী কৰিব লাগিব আৰু ময়ো নিজে বিক্ৰী যাব লাগিব তুমি বোলে এজনী গাখীৰ বিক্ৰী কৰিব লাগিছা তোমাৰ গাখীৰজনী কিনিব লাগিলে কিমান ধন দিব লাগিব আপুনি কিনিব মাত্ৰ 5,000 নগদ দিলে মই মোৰ গাখীৰজনী বিক্ৰী কৰিম তোমাক কিনিব লাগিলে কিমান ধন দিব লাগিব আপুনি কিনিব মাত্ৰ 5,000 নগদ দিলে মই ঠিকটো থাকিম দিয়ক এতিয়া হাউচ বগান খাবলৈ আহি থাকক 5,000 নগদ লগ পরিবার বাকি টাকা 5,000 নগদ দৰ্শক বন্ধুসকল ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আপুনি যদি চেনেলত নতুনকৈ প্ৰৱেশ কৰিছে তেন্তে চেনেলটোৰ বিকাশ সাধন কৰাৰ বাবে ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যন পাবলৈ বেল আইকনটো টিপিবলৈ নাপাহৰিব এইখিনিতে ভিডিঅ'টো সামৰিবলৈ লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখুৱাম এটা সম্পূৰ্ণ নতুন দৰ্শনীয় ঠাই টিল দেন টেক কেয়াৰ বাই